Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই যাবলৈ ওলাইছো মৰিগাঁও যিহেতু এখন বিয়া আছে আৰু বাৰ ছোৱালীজনী তুলনি হৈছে তাকে তুলনি বিয়া খাবলৈ গৈ আছো। আজি হাজৰিকা নাযায় আজি মই অকলে যাম হিয়াক লৈ পেলাই বাছত আৰু বাছত উঠিব পাই মনটো বিৰাতে ভাল লাগিছে। বহুত দিনৰ মূৰত মই বাছত উঠিছো আৰু এইফালে হিয়া টোপনিয়ে গ'ল 10 মিনিট মান থকাৰ পাছতে ঘৰৰ পৰা যাব দিয়া নাই এটা কাৰণে হিয়াই কৰবাত অসুবিধা কৰিব পাৰে। পিছে মই ঘৰ নেপাওঁ গৈ মৰিগাঁও টাউন নেপাওঁতে মামাহঁতৰ ঘৰ তাৰ ওচৰতে বাহঁতৰ ঘৰ আছে বাৰ ছোৱালীজনীৰ বিয়া তাতে আৰু সেই কাৰণে মই তাত বিয়া খাই মই ঘৰলৈ গুচি আহিম আৰু ঘৰ নেযাওঁ ঘৰলৈ যাবলৈ হ'লে দিগদাৰ হ'ব 2-3খন গাড়ী হলোৱা দিগদাৰ এখন গাড়ীতে উঠাই দিছে আৰু এখনৰ পৰা নামি ভাগিনে নিবলৈ আহিব ৰহাৰ পৰা আৰু আহোঁতেও তেনেকৈ আহিম বুলি ভাবিছোঁ। এইফালে হিয়া উঠিলে এইফালে ৰহাত নামিলো আৰু ৰহাত নমাৰ লগে লগে ভাগিনতক লগ পালোঁ। মই ফোন কৰি দিছিলোঁ সিহঁতে নিবলৈ আহিলে আৰু এতিয়া গৈ আছোঁ তাৰ পাছত বিয়াখন আপোনালোকক দেখুৱাম দেই একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। হিয়াই কিন্তু আমনি কৰা নাই বৰ্তমানলৈকে কিন্তু এতিয়া বাৰু পালোহি কথা চিন্তা নাই কিন্তু যোৱাৰ দিনাখন কিবা হয় নাজানো আৰু এইফালে পালোহি জেঠাইহঁতৰ ঘৰ আৰু ইয়াতে ভাইটি বাহঁত চব আছে মানে আজি চবকে লগ পাম আৰু ইয়াতে একোৱা গাড়ৰ গৰম পানী কেনেকৈ ওলাব কষ্ট ধুনু তুমি নাছিলা নাচি আহিলা মই মানে আহি থাকোতে ৰাস্তাতে দেহিও নাচিছিল তুমিও নাচিছিলা তাৰ পাছতে আহি পায়ে মানে অকমান সময় বহি লৈছোঁ ভাগৰ লাগিছে বহুত সেইকাৰণে অলপ টাইম বহি লৈ আকৌ বিয়ালৈ যাবলৈ হ'লে ন এতিয়াই বাজিলে 2:30 আৰু অলপ দেৰিকৈ গ'লে মই কাকো লগ নাপাম। মই আহিছোঁ চবকে লগ পাবৰ কাৰণে সেইকাৰণে মনটো বিৰাটেই ভাল লাগি আছে আৰু এইফালে মই ৰেডি হ'লোঁ একো খোৱাই নাই চাহ কাপো খোৱা নাই আহিয়ে কাপোৰযোৰ চেঞ্জ কৰিছোঁ আৰু বিয়ালৈ বুলি ওলাইছোঁ হিয়া আৰু মই আৰু ফাইনেলি পালোহি বিয়া কইনাক দেখুওৱা নাই এতিয়ালৈকে পাছত দেখুৱাম আপোনালোকক। এইফালে পেহীৰ ছোৱালী বৰ্তাৰ ছোৱালী বৌ আৰু দুজনী বৌ এইফালে পেহীৰ ছোৱালী বৰ্তাহঁতৰ বা এয়া দেখিছে আমাৰ ফেমিলিটো কিমানেই ডাঙৰ মানে চব আহিছে আজি আৰু সঁচাকৈ বিৰাটে ভাল লাগিছে এয়া হৈছে পেহীৰ ছোৱালী ৰ'ব ইয়াতে শেষ নহয় দেই আৰু আছে আৰু বহুতেই আছে মই আপোনালোকক দেখুৱাম আৰু যিমানখিনি পাৰোঁ আৰু তাকে আজি মানে মিউট কৰি দিছোঁ এটা কাৰণে গান চান বাজি আছে। এইফালে গিফ্ট ৰখীয়া দেই এইফালে বৰ্তাৰ ছোৱালী হয় দুইজনী বৰ্তাৰ ছোৱালী আৰু এইফালে গিফ্ট ৰখীয়া হয়। এতিয়া যাওঁ কিবা এটা খাই লওঁগৈ বিৰাটেই ভোক লাগিছে ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই ঘৰত মায়ে ভাত বনাইছিলে কিন্তু ভাত খাব দিছিলে মই নেখালোঁ আৰু ক'ৰবাত আহিব সময়ত মোৰ খাব মন নাযায় সেইটো কাৰণে আৰু এইফালে ভাইটিও আহিলে ডাঙৰ ভাইটি এইফালে বা আৰু খাই কৰি লওঁ খাই কৰি লৈ আকৌ হিয়াকো কেইটামান খুৱাব আছে তাইকো ভাতকে খুৱাই দিম আৰু এইফালে এয়া হৈছে কইনা এতিয়াহে কইনাৰ ওচৰত আহিছোঁ কিবা এটা খাই কৰি লৈহে আৰু ইয়াতে মানে ভিৰ মানে বেণ্ড পাৰ্টিও বাজি আছে মই মিউট কৰি দিছোঁ আৰু এইফালে আমাৰ মৰম লগা কইনাজনী আৰু চাওকচোন কিমানে মৰম লাগিছে তাইক আজি মানে বহুত ডাঙৰ লাগিছে। এইফালে চব মানে ফটো উঠাত লাগি আছে আৰু ঠেলা হেঁচা লাগিছে ফটো উঠিবৰ কাৰণে আমাৰ গোটেই ফেমিলিটো নধৰে মানে ফটো উঠিবৰ কাৰণে কেমেৰাত ইমানেই ডাঙৰ ফেমিলিটো মানে চবৰ ঘৰত আহিছে কিন্তু সকলো অহা নাই এনেই আহিছে আৰু এইফালে ভাইটিহঁতে উঠি আছে। আমাৰ ঘৰৰ ভিতৰত মই বেছি দূৰত বিয়া হ'লোঁ সেইকাৰণে মই এইবিলাক একোৱে নাপাওঁ কাৰোবাৰ বিয়া সকাম পৰিয়ালৰ কোনোবা মাতিলে কৰিলে আহিব নোৱাৰোঁ আৰু এনেকৈ ইমান দূৰৰ পৰা যোৱাটো সম্ভৱো নহয় সেইকাৰণে আৰু এই বিয়াখনত আহিছোঁ মই এটা কাৰণে চবকে লগ পাম আজি বিৰাটেই ভাল লাগিছে। এয়া চব বাহঁত আছে গোটেই আপোনালোকক অলপ দেখুৱাই দিছোঁ আৰু এইফালে চাওকচোন এয়া চব বা এয়া কইনাৰ মাক বা হয় আৰু এইফালে বৰ্তাহঁতৰ বা অলপ দেখুৱাইছোঁ আৰু এইবিলাক ইহঁতে মানে ওচৰতে বিয়া হৈছে আৰু গোটেইখিনি লগ হয় মইহে নাপাওঁ মানে কাকো আৰু এইফালে চাওক হিয়াতে কিমান ভাল পাইছে মানে চবকে পাই কৰি তাই মানে গান বাজিবই নোৱাৰে আৰু তাই নাচ আৰম্ভ হয় এইফালে নাচি আছে আৰু এয়া বাৰ ছোৱালী ধুনু আৰু তাইকো লগ পাইছে চবকে পাইছে যে তাই বহুতে ফূৰ্তি মানে আহিব পাই লগ পায় আৰু এইফালে ফটো উঠাত লাগি আছে বৌ আৰু বাহঁত ফটো উঠি আছে। বিয়া ঘৰৰ ওচৰতে বা পৰিছে বৰ্তাৰ ছোৱালী বা বিয়া হৈছে ওচৰতে বেছি দূৰ নহয় 2-3 ঘৰ পাৰ হৈ আৰু এতিয়া চাহ খাব মাতিছে চবকে গোটেইবিলাক আহি গ'ল চাহ খাবলৈ ইয়াত তাকে অকণমান দেখুৱাই দিছোঁ মই এইফালে বহি লৈছে এইটো ৰুমত আৰু সেইটো ৰুমতো বেলেগ এটা ৰুমতো বহিছে। এতিয়া যাওঁগৈ আৰু এইফালে গিফ্ট ৰখিয়ে আছে আৰু এতিয়া চবকে বাই দিছোঁ যাওঁগৈ আৰু সন্ধিয়াই লাগিলে। এইফালে বিয়া খাই আহিয়ে জেঠাইহঁতৰ ঘৰ পালোহি আৰু ইয়াতে বোলো
কাপোৰ কানি চেঞ্জ কৰি চাহ একাপ খাই লওঁ খাই কৰি লৈ আকৌ যাম এতিয়া জেঠাই ছোৱালীজনী ঘৰ ওচৰতে ঘৰ মই কৈছোঁ নহয় ইয়াতে চব মানে ঘৰ ওচৰা ওচৰি আৰু ই ঘৰত গ'লে সি ঘৰে বেয়া পায় সি ঘৰত গ'লে ই ঘৰে বেয়া পায় বহুত দিগদাৰ হয় মানে আহিলে বহুত দিনৰ কাৰণে আহিবলগীয়া হয় এইফালে বাহঁতৰ ঘৰ পালোহি আৰু এতিয়া গোটেইসোপাক দেখিছে গান বজাই লৈ কি ডান্স কৰি আছে আৰু এই দুজনী যে টিকলি দুজনী এমাহৰ ডাঙৰ সৰু আমাৰ হিয়াতকৈ এই এমাহৰ ডাঙৰ আৰু দুইজনী চাওকচোন আৰু ইহঁতে ডাঙৰ দুজনী এবছৰৰ ডাঙৰ এইফালে চাওকচোন আহিয়ে আচাৰ খোৱাত লাগি গৈছোঁ এয়া বাহঁতৰ ঘৰ পালোহি আৰু মই মিউট কৰি দিছোঁ দেই গান বাজি আছে আৰু পালোহি পায়ে মানে কি আচাৰবিলাক দেখিছোঁ যে দেখিয়ে খাওঁ খাওঁ লাগি আছে বায়ে গৈ পেলাই মানে খালেই গৈ আগতীয়াকৈ গৈ পেলাই খোৱা দেখিয়ে ময়ো ল'লোঁ নহয় আচাৰ বায়ে মানে আচাৰ বনায় বহুত আৰু তাকে বিক্ৰী কৰে আচাৰবিলাক তাকে বোলো বনাই বনাই তাকে ওলাই লৈছোঁ আৰু ইহঁতক চাওকচোন ক'ত সোমাই লৈছে চাৰিজনী গৈ সেই ব্লেংকেটৰ তলত সোমাই লৈছেগৈ ইয়াত দেখিছেনে ইয়াক তাই বহুতেই ভাল পাইছে ইয়াতে তাৰমানে চবকে পাই কৰি আৰু যাওঁ এতিয়া ভাত হ'লেই গৈ ভাত হ'লেই আৰু অকণমান পাছতে ভাত খাম আৰু যামগৈ জেঠাইহঁতৰ ঘৰত আৰু তাকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব দেই এইফালে বাহিৰত বেডমিণ্টন খেল চলি আছে ইয়াক খেলি আছে সিহঁতে ভাগিন ভাইটিহঁতে খেলি আছে আৰু তাকে অলপমান দেখুৱাই দিলোঁ আপোনালোকক বাহঁতৰ ঘৰটো আৰু বিয়াৰ আগতেই যোৱা মই বিয়াত মাতিব গৈছিলোঁ তেতিয়াই যোৱা আৰু বিয়াৰ পাছত এতিয়া আহিছোঁ মই হাজৰিকে অহা নাই বাৰু ইয়ালৈ অনা হোৱাই নাই আৰু এইফালে জুই পুৱাই আছে আহিছে বা জুই পুৱাই আছে আমাৰ বা আৰু এয়া জেঠাই ছোৱালী সিহঁতে জুই পুৱাই আছে মানে আচাৰ খাই খাই জুই পুৱাই আছে আৰু এইফালে ভাত হ'ল ভাতত লাগি আছে চব খাই আছে আৰু মই সিয়াক খুৱাই দিলোঁ খুৱাই কৰি লৈ এতিয়া যাওঁ ময়ো খাই লওঁ বহুত দেৰিয়ে হ'ল আৰু খাই কৰি লৈ যামগৈ আৰু এইফালে চাওক মাংস বনাইছে দালি বনাইছে ভাজি আৰু হিয়াক খুৱাই দিলোঁ যে তাইহে বিচনাৰ ওপৰত উঠিলেহি কি যে কৰি আছে ছোৱালীজনী আৰু এতিয়া বাজিলে 10টা আৰু আমি গৈ আছোঁ জেঠাইহঁতৰ ঘৰত আজিলৈ আহিছোঁ বাই বাই